এভৰিৱান, মই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মোৰ আজি মনটো খুব ভাল। আপোনালোকে বাহিৰলৈ দেখা পাই ভাবিছে কিজানি মই ক'লৈ গৈছোঁ। মই আজি গৈ আছোঁ পেহীহঁতৰ ঘৰলৈ। এয়া হ'ল পেহীহঁতৰ ঘৰৰ কাষত থকা মন্দিৰটো, শিৱ মন্দিৰ। শিৱ মন্দিৰ বহুত মাহাত্য এইটো মন্দিৰৰ। এয়া মই পেহীহঁতৰ ঘৰলৈ যাই আছোঁ। বাটত পেহীহঁতৰ ঘৰলৈ যোৱাৰ আগত পেহীক এটা কল কৰি লৈছোঁ, কাৰণ পেহীহঁতৰ ঘৰত কুকুৰ আছে। কুকুৰৰ কাৰণে মোৰ বহুত ভয় লাগে। এয়া হ'ল পেহীয়ে ৰোৱা ফুলবোৰ, পেহীয়ে কৰা খেতিৰ। মোৰ একমাত্ৰ বা ভিনদেউ, আৰু এয়া হ'ল পেহা, দাদা, বা আৰু পেহী। পেহীহঁতৰ ঘৰটো বহুত ধুনীয়াকৈ সজাই থৈ দিছে পেহীয়ে। এই চৰবত গিলাচ আনি দিছে। এই গিলাচ লাগিলে আৰু পালে আৰু একো নালাগে। এইটো হ'ল লাকি। মই ভয়তে ওপৰৰ পৰা উঠি ভিডিঅ' কৰি আছোঁ। কুকুৰলৈ মোৰ বহুত ভয় লাগে। এইটো হ'ল বাৰ টেডি বিয়াৰটো ইমান ডাঙৰ। মই ভিডিঅ'কে কৰি থলোঁ দেখা পাই। মাৰ বহুত ঘাঁহ লাৰিব গৈছে। পিছত কুকুৰটো আছে, মায়ে ভয়তে মৰে। সেইটোকো চাই আছে। পিছফালে দুটা কুকুৰ আছে পেহীহঁতৰ। মায়ে পিছফালৰ কুকুৰটো চাই আছে। মাৰ সাহত ৰ'ব নোৱাৰি ময়ো গ'লোঁ লাৰিব। মোৰ কিমান ভয় আপোনালোকে চাওকচোন। দূৰৰ পৰা লাৰি আছোঁ, ওচৰত যাবলৈ খা নাই। মুখখন মেলিলেহে মই দৌৰ মাৰোঁ। ঘৰত চাহ খাব ওলাইছোঁ। পৰঠা, ঘুগুনি, পেহীৰ হাতৰ পৰঠা ঘুগুনি মজাই বেলেগ, আৰু আমৰ চাটনি। ওলাব লাজ কৰে, সেইকাৰণে পেহীক ইমান দেখুওৱা নহ'ল। ঘৰলৈ আহিলোঁ। আহি এইটো মোৰ হ'ল পাৰ্চেল এটা আহিছে। আনবক্সিং কৰি চাওঁ কিনো আছে। এইটো মই পাৰ্চেলটো খুলিব ওলাইছোঁ। খোলাই যোৱা নাই, পাৰ্চেল খুলি আছোঁ। তাৰপৰা এইটো হ'ল এডাল টাইপড, কাৰণ ভিডিঅ' কৰিবলৈ অসুবিধা হয় ৰেচিপি ভিডিঅ' কৰিলে। সেইকাৰণে এডাল মই টাইপড অৰ্ডাৰ দিছিলোঁ। বহুত দিন আগতে দিছিলোঁ। কৰোণাৰ কাৰণে বহুত লেট কৰি দিলে, বস্তুটো আহোঁতে দেৰি গ'ল। এডালেই হ'ল ভিডিঅ'। এতিয়াৰ পৰা ভিডিঅ'বোৰ আৰু ভাল কৰিবলৈ চেষ্টা কৰিব পাৰিম। মই বনাবলৈ ওলাইছোঁ ক'লা কচুৰ তৰকাৰী। ক'লা কচু তৰকাৰী বনাবলৈ প্ৰথমতে মই কেৰাহীটো গৰম কৰি লৈছোঁ। তাতে মই তেল দি দিছোঁ আন্দাজমতে। এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছত মই প্ৰথমতে পাঁচফোৰণ দি লৈছোঁ। এতিয়া মই দুটা পিঁয়াজ কাটি লৈছিলোঁ। দুটা পিঁয়াজ মই এতিয়া দি দিম। আৰু দিছোঁ মই 5-6টামান শুকান জলকীয়া। এতিয়া এইখিনি ৰঙা হোৱালৈ ভালদৰে ভাজি ল'ম। এতিয়া মই কেঁচা জলকীয়া 3টা, নহৰু, আদা আৰু জিৰা জালুক একেলগে বটি লৈছোঁ। এতিয়া এইখিনি মই দি দিম। এতিয়া মই ভালদৰে লাৰি ল'ম। মই 1 চামুচ চেনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লাৰি ল'ম। অলপমান পিঁয়াজখিনি ভাজাৰ পিছত এতিয়া মই হালধি দিম। 1 চামুচ হালধি দিব, জোখমতে দিব, আপোনালোকৰ জোখমতে। চব্জি বনালে সদায় তেলতে হালধিটো দিব, তেতিয়া আঞ্জাখন ভাল হয়। ক'লা কচু মই কুকাৰত 2টা হুইচেল দি সিজাই লৈছিলোঁ। আপোনালোকে সিজাই ল'ব। এতিয়া মই কচুখিনি দি দিম। কুকাৰত সিজাই উঠি পানীটো টুকি ল'ব। এতিয়া মই ইয়াতে দি দিম। এতিয়া দি উঠি মই ভালদৰে ভাজি ল'ম। এতিয়া মই কাবুলী বুট 2টামান দি দিম। কচুত সদায় বুট দিব লাগে, বুট দিলে টেষ্টি লাগে। এতিয়া মই নিমখ দি দিম, জোখমতে নিমখ দি দিম। এতিয়া ভালদৰে 2 মিনিটমান সময় ভাজি ল'ম। ৰেড চিলি পাউডাৰ 1/2 চামুচ দি দিছোঁ। ভালদৰে লাৰি ল'ব। ইয়াতে মই 1/2 চামুচ গৰম মছলাও দি দিছোঁ। মই কচুৰ তৰকাৰীত জ্বলা ভাল পাওঁ, সেইকাৰণে মই জ্বলা দি দিম। আপোনালোকে যদি জলকীয়া খাই ভাল নাপায়, জলকীয়া নিদিলেও হ'ব। মই কেঁচা জলকীয়া 5-6টামান দি দিছোঁ। এতিয়া মই 1 মিনিটমান সময় ঢাকন মাৰি সিজিব দিম। তাৰপিছত আমাৰ কচু ৰেডি হৈ যাব। 1 মিনিট পিছত আমাৰ কচু পুৰা ৰেডি হৈ গ'ল। খাওঁ লাগি থাকিব। থেংক ইউ। মোৰ যদি ভিডিঅ'বোৰ ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব, আৰু মোৰ ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।